আজি দেখিছে গাড়ীকেইখন দেখুৱাইছোঁ কিহৰ কাৰণে বিশ্বকৰ্মা আজি গাড়ীখিনি ক্লিন কৰিব লাগিব। ক্লিন কৰি পেলানি আমি পূজা কৰিব লাগিব। বিশ্বকৰ্মা বুলি ইয়াৰ কৃষ্ণই পূৰা গাড়ী ধুই আছে আৰু নিজৰ বুলি কৃষ্ণই গাড়ী ক্লিন কৰি আছে। এয়া দেখিছে আকাশখন কিমান নীলা হৈ আছে, ডাৱৰে আৱৰি ধৰি আছে, চলাচল হৈ আছে ডাৱৰ। আৰু কৰ্মা বুলি গাড়ী ৰেডি হৈ গ'ল আমাৰ বেংগলোৰত। এয়া পূৰা ধুই কৰি ক্লিন কৰি বিশ্বকৰ্মা পাতি আছোঁ। আমাৰ সেইফালে এখন গাড়ী তাৰ এইফালে পূৰা ক্লিন কৰি আছে বিশ্বকৰ্মা বুলি। এয়া পূৰা ক্লিন কৰি আছে, পূৰা বিশ্বকৰ্মা ক্লিন কৰি আছে গাড়ী। এয়া এয়া এইফালে পূজা চূজা হৈ গ'ল, পূজা চূজা কৰি লওঁ। গাড়ী ধুবৰ কাৰণে পানী নি দিছোঁ। এয়া গাড়ী ধুই আছে বিশ্বকৰ্মা বুলি। আৰু যিহেতু অসমীয়া মই গামোচাখনটো থাকিবই লাগিব।